জিকে আসাম চেনেলটোলৈ সকলোকে স্বাগতম জনাই পুনৰ আজি আমি সমাজ বিজ্ঞানৰ ভূগোল বিষয়ৰ কেইটিমান প্ৰশ্ন আৰু তাৰ উত্তৰ আলোচনা কৰিবলৈ ওলাইছো। খণ্ড 3 ইয়াৰ আগত প্ৰথম আৰু দ্বিতীয় খণ্ড আপলোড কৰা হৈছে। যদি আপোনালোকে এতিয়ালৈ সেই ভিডিঅ' দুটা চোৱা নাই, ডেসক্ৰিপচনত তাৰ লিংক দিয়া হৈছে, তাত গৈ চাব পাৰে। আৰু এইকেইটা প্ৰশ্ন সিলেবাস মতে লোৱা হৈছে, পৰীক্ষাত ইয়াৰ পৰা আহিব পাৰে। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া হৈছে, তলৰ কোনখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তিৰ ৰেখা পাৰ হৈ যোৱা নাই? ইয়াত যোৱা নাই বুলি কৈছে। ইয়াত ক দিয়া আছে মণিপুৰ, খ মিজোৰাম, গ ত্ৰিপুৰা, ঘ পশ্চিমবংগ। আমি কৰ্কট ক্ৰান্তিৰ ৰেখাডাল 7খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। সেয়া হ'ল গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ, মিজোৰাম আৰু ত্ৰিপুৰা। এইখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে আৰু ইয়াৰে মণিপুৰ ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তিৰ ৰেখা পাৰ হৈ যোৱা নাই। গতিকে ক নম্বৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, ইয়াত দ্বিতীয় বৃহৎ মহাদেশখনৰ নাম কি? ইয়াত ক দিয়া আছে অষ্ট্ৰেলিয়া, খ আফ্ৰিকা, গ ইউৰোপ আৰু ঘ উত্তৰ আমেৰিকা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আফ্ৰিকা হ'ল দ্বিতীয় বৃহৎ মহাদেশ আৰু প্ৰথম বৃহৎ মহাদেশ হ'ল এছিয়া, সকলোৱে জানে। আৰু অষ্ট্ৰেলিয়া হ'ল ইয়াৰে আটাইতকৈ সৰু মহাদেশ, মনত ৰাখিব। আৰু আফ্ৰিকাৰ বিষয়ে ক'বলৈ হ'লে আফ্ৰিকা মহাদেশখন এছিয়াৰ প্ৰায় 2/3 আৰু অষ্ট্ৰেলিয়াখন আটাইতকৈ সৰু। আৰু আফ্ৰিকাৰ বিষুৱ ৰেখাই আফ্ৰিকাক মহাদেশক প্ৰায় সমানে দুভাগত ভাগ কৰিছে আৰু সেয়েহে ইয়াত আটাইতকৈ গৰম বা ইয়াত প্ৰায় অঞ্চলতেই গৰম। 3 নম্বৰ দিয়া আছে, ইয়াত নিউজিলেণ্ড কোনখন মহাদেশৰ অন্তৰ্গত? ইয়াত ক দিয়া আছে অষ্ট্ৰেলিয়া, খ দিয়া আছে আফ্ৰিকা, গ দিয়া আছে ইউৰোপ, ঘ দিয়া আছে উত্তৰ আমেৰিকা। নিউজিলেণ্ডখন হ'ল অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত। অষ্ট্ৰেলিয়া মহাদেশক আমি অচেনিয়া বুলিও জানো আৰু এটা বদ্বীপ, কিছুমান দ্বীপৰ সমষ্টি অষ্ট্ৰেলিয়া মহাদেশখন গঠিত হৈছে। আৰু এই অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউ গিনি আদি দেশবিলাক এই মহাদেশৰ অন্তৰ্গত। 4 নম্বৰ দিয়া আছে, তলৰ কোনখন প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত নহয়? ইয়াত নহয় বুলি কৈছে। ক আলাস্কা উপসাগৰ, খ বেৰিং প্ৰণালী, গ কেলিফৰ্ণিয়া উপসাগৰ, খ বংগোপসাগৰ। ইয়াত নহয় বুলি কৈছে। গতিকে উত্তৰ হ'ব শুদ্ধ উত্তৰ বংগোপসাগৰ। আৰু বংগোপসাগৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত, মনত ৰাখিব। বাকী 3খন প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত। আৰু প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ বা বৃহত্তম মহাসাগৰ, মনত ৰাখিব। 5 নম্বৰ দিয়া আছে, নীল নদী কোন দুখন দেশৰ মাজেৰে বৈ গৈছে? নীল নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদী আৰু ইয়াৰ দৈৰ্ঘ্য 6650 কিলোমিটাৰ, মনত ৰাখিব। আৰু এই নীল নদীখন আফ্ৰিকা মহাদেশৰ মাজেৰে বৈ গৈছে। আৰু ইয়াত সুধিছে প্ৰশ্নটো কোন দুখন দেশৰ মাজেৰে বৈ গৈছে? ইয়াত ক ইজিপ্ত আৰু চুদান, খ ইজিপ্ত আৰু নাইজেৰিয়া, গ চুদান আৰু নাইজেৰিয়া, ঘ কেনিয়া আৰু ঘানা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ইজিপ্ত আৰু চুদান নামৰ দেশ দুখনৰ মাজেৰে নীল নদীখন বৈ গৈছে। ইয়াত 6 নম্বৰ দিয়া আছে, ভাৰতবৰ্ষ কিমানৰ পৰা কিমানলৈ অক্ষৰেখাৰ মাজত অৱস্থিত? ইয়াত ক দিছে 8 ডিগ্ৰীৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষৰেখা, খ দিয়া আছে 8 ডিগ্ৰী 4 মিনিটৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষৰেখা, গ দিয়া আছে 9 ডিগ্ৰী 6 মিনিটৰ পৰা 38 ডিগ্ৰী 7 মিনিট উত্তৰ অক্ষৰেখা, আৰু ঘ কোনোটোৱে নহয়। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 8 ডিগ্ৰী 4 মিনিটৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষৰেখা। আৰু এই অক্ষৰেখাডাল তামিলনাডুৰ পৰা জম্মু কাশ্মীৰৰ মাজেৰে বৈ গৈছে, বা তামিলনাডু আৰু জম্মু কাশ্মীৰৰ মাজত অন্তৰ্গত এইডাল সমাজেদি পাৰ হৈ গৈছে। 7 নম্বৰ দিয়া আছে, ইয়াত ভাৰতবৰ্ষ কিমানৰ পৰা কিমানলৈ দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত? ইয়াত ক দিয়া আছে 68.7 মিনিটৰ পৰা 97.25 বা 25 মিনিট পূব দ্ৰাঘিমা ৰেখা, খ 70 ডিগ্ৰী 5 মিনিটৰ পৰা 97.25 মিনিট পূব দ্ৰাঘিমা ৰেখা, গ দিয়া আছে 65 ডিগ্ৰী 5 মিনিটৰ পৰা 96 ডিগ্ৰী 27 পূব দ্ৰাঘিমা ৰেখা, ঘ দিয়া আছে 69 ডিগ্ৰী 8 মিনিটৰ পৰা 95 ডিগ্ৰী 12 মিনিট পূব দ্ৰাঘিমা ৰেখা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কটো 68 ডিগ্ৰী 7 মিনিটৰ পৰা 97 ডিগ্ৰী 25 মিনিট পূব দ্ৰাঘিমা ৰেখা। আৰু এই দ্ৰাঘিমা ৰেখাডাল গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ মাজত অৱস্থিত।
ভাৰতবৰ্ষ প্ৰাকৃতিক বিভাগ কেইটা ভাগত ভগাব পাৰি ইয়াত ক দিয়া আছে 2টা খ 3টা গ 4টা খ 5টা ভাৰতবৰ্ষ প্ৰাকৃতিক বিভাগ 4টা ভাগত ভগাব পাৰি আৰু সেইকেইটা হ'ল উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল 2 নম্বৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল 3 নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চল আৰু 4 নম্বৰটো হ'ল উপকূল অঞ্চল এই 4টা ভাগত ভগাব পাৰি 5 নম্বৰ দিয়া আছে ভাৰতীয় উপকূলীয় মুঠ দৈৰ্ঘ্য কিমান ইয়াত ক দিয়া আছে 7516.6 কিলোমিটাৰ খ দিয়া আছে 8132.1 কিলোমিটাৰ গ দিয়া আছে 7100 কিলোমিটাৰ খ দিয়া আছে 6200 কিলোমিটাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ল 7516.6 কিলোমিটাৰ আৰু ইয়াৰে মেইন সি লাইন আছে 5422.6 কিলোমিটাৰ আৰু 2094 কিলোমিটাৰ আছে দ্বীপপুঞ্জবিলাক যিবিলাক আন্দামান নিকোবৰ লক্ষদ্বীপ এইবিলাকৰ দ্বীপপুঞ্জবিলাকৰ বাকীখিনি 10 নম্বৰ দিয়া আছে ইয়াত তলৰ কণ্ঠ দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্ট্য নহয় ইয়াত নহয় বুলি কৈছে ইয়াত ক দিয়া আছে নদীবোৰ তুলনামূলকভাৱে চাপৰ খ দিয়া আছে নদীবোৰ উচ্চ গতি নহয় গ দিয়া আছে নদীবোৰৰ উপত্যকা ঠেক খ দিয়া আছে নদীৰ অৱবাহিকাবোৰ পলসুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ নদীৰ অৱবাহিকাবোৰ পলসুৱা ইয়াত দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্ট্য নহয় যে নদীৰ অৱবাহিকাৰ পলসুৱা নহয় তাত মনত ৰাখিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো খ 11 নম্বৰ দিয়া আছে হিমালয় পৰ্বত শ্ৰেণীৰ পৰা ওলোৱা নদী নহয় ইয়াত ক দিয়া আছে গংগা খ দিয়া আছে সিন্ধু গ দিয়া আছে ব্ৰহ্মপুত্ৰ খ দিয়া আছে নৰ্মদা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নৰ্মদা নদী মধ্যপ্ৰদেশৰ পৰা ওলাইছে আৰু মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে আনহাতে গংগা উত্তৰ প্ৰদেশ বিহাৰ পশ্চিম বংগৰ মাজেৰে পাৰ হৈ গৈছে ব্ৰহ্মপুত্ৰ অৰুণাচল অসম আৰু সিন্ধু মানস সৰোবৰৰ পৰা ওলাইছে আৰু জম্মু কাশ্মীৰ পাঞ্জাবৰ মাজেৰে পাৰ হৈ গৈছে মনত ৰাখিব 12 নম্বৰ দিয়া আছে ইয়াত ভাৰতবৰ্ষৰ উত্তৰা দক্ষিণাকৈ কিমান কিলোমিটাৰ ইয়াত উত্তৰা দক্ষিণাকৈ বুলি ক'লে আমি বুজিব লাগিব উত্তৰৰ পৰা দক্ষিণলৈ অৰ্থাৎ কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰৰ কিমান কিলোমিটাৰ ইয়াৰে দিয়া আছে 3215 কিলোমিটাৰ খ দিয়া আছে 3214 কিলোমিটাৰ গ দিয়া আছে 3213 কিলোমিটাৰ খ দিয়া আছে 3212 কিলোমিটাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ল 3214 কিলোমিটাৰ ভাৰতৰ উত্তৰা দক্ষিণাকৈ আৰু পূবা পশ্চিমাকৈ আছে 2933 কিলোমিটাৰ মনত ৰাখিব উত্তৰা দক্ষিণাকৈ আছে 3214 কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ আছে 2933 কিলোমিটাৰ এইটো প্ৰশ্ন আহি যাব পাৰে 13 নম্বৰ দিয়া আছে বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল ইয়াত বায়ুমণ্ডলৰ পৰা প্ৰশ্ন আহিব পাৰে ইয়াত যেহেতু সিলেবাছত দিয়া আছে ক দিয়া আছে আৰ্দ্ৰতাৰ অভাৱ তাৰতম্যত খ চাপৰ তাৰতম্যত গ দিয়া আছে মাধ্যাকৰ্ষণ শক্তি খ দিয়া আছে অপকেন্দ্ৰিক বল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চাপৰ তাৰতম্যৰ বাবে বায়ু প্ৰবাহৰ বা বায়ুৰ বতাহ বলে কাৰণ বতাহ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ প্ৰবাহিত হয় আৰু এইটো চাপৰ তাৰতম্য হোৱাৰ বাবে বায়ু প্ৰবাহ হয় 14 নম্বৰে আছে বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল উইণ্ড ফেন খ এনিমোমিটাৰ গ বিস্ফোট স্কেল খ হাইড্ৰমিটাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এনিমোমিটাৰ আৰু বতাহৰ গতিবেগ নটত জোখা হয় ইয়াৰ নট বুলি কয় আৰু বিস্ফোট স্কেল হ'ল বতাহৰ প্ৰকৃতি আৰু প্ৰভাৱ বিস্ফোট স্কেলৰ সহায়ত বতাহৰ প্ৰকৃতি আৰু প্ৰভাৱ জোখা হয় মনত ৰাখিব এইটো 15 নম্বৰ দিয়া আছে ইয়াত মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত ক দিয়া আছে স্থানীয় বতাহ খ দিয়া আছে প্ৰাথমিক বতাহ গ দিয়া আছে গৌণ বতাহ খ দিয়া আছে নিয়মিত বতাহ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গৌণ বতাহ মৌচুমী বতাহ গৌণ বতাহৰ অন্তৰ্গত আৰু এই বতাহৰ গৌণ বতাহৰ অন্তৰ্গত ঘূৰ্ণী বতাহৰ গৌণ বতাহৰ অন্তৰ্গত মনত ৰাখিব এইখিনি আছিল ভিডিঅ'টো আশা কৰোঁ সকলোৱে ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে লাইক